Hi guys, ভিলেজ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বাৰীৰ পৰা লাও ৰাগ আনিছোঁ, ৰঙালাও ৰাগ এই চৰচৰি বনাম বুলি আৰু আপোনালোককো দেখুৱাই লওঁ। আৰু তাৰ আগতে জানেনে মোৰ ছোৱালীটোই আজি এটা ভিডিঅ' কৰিছে, সেইটো ৰেকৰ্ডিং হৈ আছে, এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আহকচোন চাই লওঁ তাইনো কি ভিডিঅ' কৰিলে। Hey guys, ভিলেজ ব্লগলৈ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মাৰ ভিডিঅ' কৰিবলৈ মন নাই, সেইকাৰণে মই কৰিছোঁ। তো আজি বহুত বৰষুণ পৰি আছে, আকাশখনেদি মেঘেদি বহুত বৰষুণ পৰি আছে আৰু আজি মাৰ মন নাই ভিডিঅ' কৰিব, সেইকাৰণে মই কৰিলোঁ। আৰু তেনে মই শুই উঠিছোঁ, গম পালেনে আপুনি? মই শুই উঠিছোঁ, বহুত টিপৰা হৈছে না, শুই উঠিছোঁ। লগ চক কৰিব মন নাই, শুই উঠিছোঁ। আৰু এটা কথা জানেনে আপুনি? আমাৰ মা হয় না বহুত মেকআপ লৈছে, সেইকাৰণে মই চুপি মেকআপ কিনে ঘহু। আৰু এটা কথা জানেনে আপুনি? আজি মোক মা ভিডিঅ' কৰিবলৈ দিয়া নাই, সেইকাৰণে মই চুপি ভিডিঅ' কৰিছোঁ। মা নাই, দোকানত গৈছে, সেইকাৰণে চুপি ভিডিঅ' কৰিছোঁ। আৰু এটা কথা জানেনে আপুনি? আমাৰ মা হয় না দাদাক বেছি মৰম কৰে, সেইকাৰণে মই উল্লু বনে পৰাই মই মৰম কৰিব না, মোক মা দেউতা মৰম কৰে। আজি আমি ভাত খাইছোঁ তেনে, আৰু সেই সৰু টিটিকেইটা, সেইকাৰণে মাৰ খং উঠি কিনে এইকেইটাক বান্ধি থৈ দিছোঁ। এটা বাজি আছে, মই বাহিৰত যাম। এটা বাজি আছে। আজি আমাৰ তাতে বহুত বৰষুণ দিছে, আপোনালোকৰ তাতে যেনেহেন বৰষুণ দিছে জনাবলৈ নাপাহৰিব। আৰু আমাৰ মাৰ যদি চেনেলৰ নতুন হয় তে ছাবস্ক্ৰাইব আৰু লাইক কৰিব, আৰু কাষত থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি দিব। এতিয়া বাই বাই। এইবিলাক বাৰীৰ পৰা লৈ আহিলোঁ। মই প্ৰথম ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ বাৰিষা লগা ৰঙালাও যি লাগিছিলে 3-4টামান লাগিছিলে, বেছি লগা নাই। আৰু এতিয়া আগবিলাক কাটি লৈ আহিলোঁ আজি। এইবিলাক খাই কোনে ভাল পায় বাৰু? মই হ'লে মাছ মাংস নালাগে, এইবিলাক খাই খুব ভাল পাওঁ। এই ৰঙালাও আগখিনি এনেদৰে কাটি লৈছোঁ, আৰু এইখিনি মই বেহাৰৰ লগত চচ্চৰি বনাম। আৰু প্ৰথমতে এইখিনি মই কাটি লৈছোঁ, এইখিনি আৰু এইকেইডালো কাটি ল'ম। এইকেইটা মই জিকা পালোঁ, কোমলীয়া। এতিয়া গাছবিলাক মৰিব ধৰিছে, কিন্তু ক'ৰবাত আৰু এটা দুটা এনেকৈ থাকে আৰু লাগি। এইখিনি আৰু এইকেইটা বেঙেনা, আৰু মাত্ৰ এডাল নেচেৰা পালোঁ, বাকী নাই। এতিয়া গাছবিলাক মৰিব ধৰিছে যে, এইখিনি এতিয়া ইয়াৰ লগত চৰচৰি বনাম, সৰিয়হ দি, আলু দিম, আৰু আপোনালোককো দেখুৱাই থাকিম, চাই ল'ব। আৰু মাত্ৰ এটা তিতা কেৰেলা পাইছিলোঁ, এইটো আলু এটাৰ লগত ভাজি ল'ম, কিন্তু এতিয়া নাভাজোঁ আৰু পিছত। আৰু মই এইখিনি ভালদৰে চেলাই ল'লোঁ। 2টা আলু লৈছোঁ, 2টা পিঁয়াজ, আৰু এইখিনি জিকাৰ বাকলি মই গুচাই ল'লোঁ, আৰু এইকেইটা বেঙেনা, আৰু এইখিনি ৰঙালাও আগ ধুনীয়াকৈ চেলাই ধুই লৈছোঁ। আৰু এইখিনি আদা নহৰু জলকীয়া, আৰু এয়া সৰিয়হ এচামুচমান, এইখিনি পিচি ল'ম পাতাত। আৰু এইখিনি যিহেতু জিকাকেইটা কোমলীয়া আছিলে, কোমলীয়া জিকাৰ বটা খাবলৈ বহুত ভাল, ধুনীয়া,
মানে ভাঙি গৈ যায়, ইমান কোমলীয়া হৈ আছে। কিন্তু বজাৰৰ পৰা আনিলেও খাব পাৰি, কিন্তু কোনদিনা কাটে ঠিক নাই আৰু বহুত ডাঠ হৈ যায় বাকলিবিলাক। আৰু এতিয়া তেল গৰম হৈ গ'ল, ইয়াতে মই কেঁচা জলকীয়া আৰু তেজপাত দি দিছোঁ। আৰু এতিয়া এইখিনি দি দিম। সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া এইখিনি বহুত হৈ আছে, এতিয়া কমি যোৱালৈকে ঢাকি ৰাখিম। মিডিয়াম ফ্লেমত ৰাখিব। আৰু ইয়াতে এতিয়া হালধি দি দিম, আধা চামুচ। আৰু আধা চামুচ জিৰাৰ গুড়ি দিছোঁ। অকণমান মিক্স পাউডাৰ দিছোঁ। আৰু এতিয়া সৰিয়হৰ পেষ্টখিনি দি দিম। আৰু এতিয়া গৰম মছলা অকণমান দি দিছোঁ। আৰু এইখিনি মোটামুটি ৰেডি হৈছে, আৰু অকণমান টাইম থাকিব দিম শ্ল' ফ্লেমত। আৰু মোৰ ধুনীয়াকৈ চৰচৰি ৰেডি হৈ গ'ল। এয়া আলুও ধুনীয়াকৈ সিজি গৈছে। ধুনীয়াকৈ সিজি গৈছে, এইখিনি ৰেডি হৈ গ'ল। এতিয়া নমাই থ'ম। প্লিজ আপোনালোকে যদি কেতিয়াও ট্ৰাই কৰা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, বহুত ধুনীয়া টেষ্টি লাগে। এইখিনি সামান্য বইল হ'লে হৈ যাব, মাত্ৰ অকণমান ঢিলা হ'লে হ'ব। আৰু এইখিনি ধুনীয়াকৈ বইল হৈ গৈছে, এতিয়া উঠাই ল'ম পানীৰ পৰা। এই জিকাৰ বাকলিখিনি পানীৰ পৰা উঠাই ল'লোঁ, বহুত ধুনীয়া কোমলীয়া হৈ গৈছে। এয়া আৰু দুটা কেঁচা জলকীয়া লৈছোঁ, দুফুটা নহৰু লৈছোঁ। আৰু ইয়াতে আছে মানিমুনি আৰু সৰু মানিমুনি আৰু পুদিনা, মান ধনিয়া, এইখিনি লৈ লৈছোঁ। এই মান ধনিয়া অৱশ্যে এতিয়া মৰি গ'ল, বহুত আছিলে। আৰু সৰু মানিমুনি, বৰ মানিমুনি আমাৰ ইয়াতে বহুত পোৱা যায়, ঢেৰ বাৰিষা ছিজনত। এইখিনি এতিয়া পিচি ল'ম, আৰু আমাৰ চাটনি ৰেডি হৈ যাব। পাতাত বটি খোৱাৰ মজাই বেলেগ। এইখিনি পাতাত পিচি ল'ম। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল। খাই হ'লে বহুত টেষ্টি লাগে, নিশ্চয় আপোনালোকে ট্ৰাই কৰিব। আৰু এই জিকাৰ বাকলিটো বহুত ধৰণে বনাব পাৰি, ভাজিও বনাব পাৰি আৰু বইল কৰিও বনাব পাৰি। মই বইল কৰিয়ে বনালোঁ কোমলীয়া থকাৰ কাৰণে, আৰু সৰু সৰুকৈ কাটি ভাজি লৈ বনাবও পাৰে, বহুত টেষ্টি লাগে।